আরকেডি বন্টর দর্শক হলে আহিছে এই মুহূর্তের গুরুত্বপূর্ণ খবর। এতিয়াৰে পৰা না থাকিব একচনীয়া ভূমিপাট্টা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো আৰকেডি বন্টৰ দৰ্শকসকলক দিব লাগিছোঁ। একচনীয়া ভূমিপাট্টা নাইকিয়া কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে একচনীয়া ভূমিপাট্টাৰ অন্ত পেলাব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বিলীন হৈ যাব একচনীয়া ভূমিপাট্টাৰ প্ৰথা। একচনীয়া ভূমিপাট্টা নাইকিয়া কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ভূমি ৰাজহ নিয়ন্ত্ৰণ 1886 পৰা বিলীন কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে। যিসকলে ভূমিপাট্টাৰ বাবে আবেদন কৰা নাছিলে তেওঁলোকক সুযোগ দিয়া হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দিব ওলাইছোঁ আৰকেডি বন্টৰ দৰ্শকসকলক দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ। বিদ্যুৎ বিভাগে এইবাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো আৰকেডি বন্টৰ দৰ্শকসকলক জনাইছোঁ। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ বিদ্যুৎ বিভাগৰ জৰুৰী নিৰ্দেশনা। 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব এই কাম। গ্ৰাহকসকলৰ বাবে বিদ্যুৎ বিভাগে বিনম্ৰ আহ্বান জনাইছে। আধাৰ কাৰ্ড নাম্বাৰ ভোটাৰ আইডি কাৰ্ড APDCL পৰ্টেলত আপডেট কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। লগতে নতুন বিদ্যুৎ সেৱা সংযোগৰ বাবে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড প্ৰদান কৰাটো বাধ্যতামূলক। কেনেকৈ APDCL পৰ্টেলত আপডেট কৰিব আধাৰ ভোটাৰ আইডি নম্বৰ জানি লওক সবিশেষ। প্ৰথমে লগ ইন কৰক www.apdcl.org পৰ্টেলত। তাৰপিছত পঞ্জীয়নভুক্ত মোবাইল নম্বৰ টাইপ কৰি চেণ্টাৰ টিভিত ক্লিক কৰক। মোবাইল নম্বৰত লাভ কৰা OTP টাইপ কৰি লগ ইন অপশ্যনত ক্লিক কৰক। তাৰপাছতে আধাৰ নম্বৰ ভোটাৰ আইডি নম্বৰ টাইপ কৰক নিৰ্দিষ্ট অপশ্যনত। তাৰপাছতে আপডেট বুটামটোত ক্লিক কৰি তথ্যসমূহ ছেভ কৰক। আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড লৈ বিদ্যুৎ বিভাগৰ জৰুৰী নিৰ্দেশনা। 31 ডিচেম্বৰ পূৰ্বে কৰিব লাগিব এই কাম। গ্ৰাহকসকললৈ বিনম্ৰ অনুৰোধ জনাইছে APDCL।